ওয়েলকাম টু মাই ইউটিউব চেনেল বন্ধুসকল। তো আজি এণ্ড গেম ডে, গতিকে পাৰ্টি পুৰা ৰেডি আৰু চবে এণ্ড গেম চাব। তই আছ চাই আছ। তো এতিয়া বেচিকেলি মোৰ মাউণ্ট আহি বনাই প্লেন আছিল বাইক লৈ যাম বুলি, বাট এই গৰমত কোনেও বাইক লৈ যাব মন নাযাবে। তো সেইকাৰণে আমি এতিয়া পেট্ৰল পাম্পত ৰখোঁ, পেট্ৰল ভৰাওঁ আৰু য়েছ গাড়ীত যাম এতিয়া। ষ্টে টিউন, আজি মুভিখনৰ স্পইলাৰ ফ্ৰী ৰিভিউ দিম, টেনশ্যন ল'ব নালাগে। গতিকে বলক যাওঁ, এণ্ড গেম এনজয় কৰোঁ। আৰু আপোনালোকৰ টিকেট কিনা নাই যদি বহুত টাইম আছে, এতিয়াও কিনি লওক। জানো মোৰ ঘৰত আছে। তো আহিলোঁ আমি এতিয়া, অলমষ্ট পামেই গুৱাহাটী চানচাৰি পালোঁ, ব্ৰিজ পাম আশা কৰোঁ। আজি ব্ৰিজত যাম নাই, মই শুনিছোঁ কালি যি ব্ৰিজখন পুৰণি ব্ৰিজখন খোলা দিছে বোলে। তো চাওক খোলা দিছে নে নাই, যদি খোলা নাই না আমাৰ বেন পাইছোঁ আৰু পাব লাগিব 12টাত। গতিকে অপশ্যন চাওঁ, পাওঁ না নাপাওঁ টাইমত। উইচ মি লাক। বেড নিউজ, বহুত বেড নিউজ। জামত পাইছিলোঁ, নাজনো এতিয়া যাই পাম নে নাপাওঁ, অলপ ভয় লাগি আছে। ব্ৰিজখন খোলা নাই। ফাইনেলি শিলপুখুৰী পালোঁ এতিয়া আমি, আৰু যাই আছোঁ, পাম যেন লাগিছে টাইমত। বৰ্তমান টাইম হৈছে 11:40। গতিকে পাব লাগে 12টা গুগল আণ্টি 12:20 পৰা আছে দিয়ক। আৰু বাইদেউ মই মলৰ ভিতৰত ব্লগ নকৰোঁ, কাৰণ মলৰ ভিতৰত অলপ দিগদাৰী হ'ব যেন পাওঁ, কাৰণ ইমানো ছাবস্ক্ৰাইবাৰ নাই যে চবতে পাৰ্মিশ্যন পাম। গতিকে সেইকাৰণে মলৰ ভিতৰত ব্লগ নকৰোঁ, চিনেমাখন চাম, চাই পেলাই ডাইৰেক্ট আপোনালোকৰ লগত ঘৰত আহিম। ঘৰত আহি আপোনালোকৰ লগত কেনেকুৱা লাগিল বস্তুটো শ্বেয়াৰ কৰিম। তো বলক। তো আমি পাই গ'লোঁ চেণ্ট্ৰেল মল, আৰু এতিয়া মুভিখন চাওঁ। 3 ঘণ্টাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এই পাৰ্কিঙত সোমাওঁ লাহেকৈ। তো বাই বাই, লগ পাই আছোঁ 3 ঘণ্টাৰ পিছত। 3 hours later. Guys, Allah my please okay. Yeah. তো চিনেমা শেষ, স্পইলাৰ নেদাওঁ, ডোণ্ট ৱৰি, যাব নালাগে এটাতে। অ'কে, তো আজি এতিয়া যোৱা ৰিটাৰ্ণ ৰাস্তাবিলাক মই নেদেখাওঁ আপোনালোকক। তো বেচিকেলি এইখিনি বস্তুৱে আছিল। ঘৰত যাই কৈ আছোঁ কেনেকুৱা আছিল মুভিখন, আৰু মুভিখনৰ বিষয়ে অকণমান কম, স্পইলাৰ ফ্ৰী ৰিভিউ দিম অবভিয়াছলি। এণ্ড ইয়া কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে লগতে সেইটো শ্বেয়াৰ কৰিম। ইয়াতে গোটেইখিনি ডিটেইলছ ক'ব নোৱাৰোঁ আপোনালোকক, ভালকৈ তাতে ক'ম। তো ইয়া ডাইৰেক্ট ঘৰত লগ পাওঁ আপোনালোকক। বাই। তো ফাইনেলি আহিলোঁ ঘৰত। ইয়া এভেঞ্জাৰ্ছ এণ্ড গেম ৰিভিউ দিম। টু বি অনেষ্ট স্পইলাৰ ফ্ৰী ৰিভিউ টান হ'ব দিয়াটো। গতিকে একদম কম সময়ত আপোনালোকৰ লগত যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট অফ অল যোনে যোনে চাইছে জানে কেনেকুৱা লাগিছে। গতিকে ইয়া বেষ্ট মুভি আজিলৈকে। অৱশ্যে মই গোটেইকেইখন চাইছোঁ, গতিকে পূৰা কানেক্টেড আছিলোঁ। গতিকে অলপ ইম'চনেলি মোৰ অলপ লাষ্টলৈকে হেৰি হৈছে। গতিকে ইয়া যোনে চাব তো বি ৰেডি ফৰ ডেট, কিবা হ'ব নিশ্চয়। তো এইটো মই নকওঁ আৰু, বাকী নকওঁ কেনেকুৱা। আৰু যোনে যোনে চোৱা নাই দেন বহুত টাইম আছে এতিয়ালৈকে, টিকেট বুক কৰক আৰু চাওক। আৰু বাকী কি ক'ম, বাকী মুভিখনৰ বিষয়ে মই বেছি ইমান ডিটেইলছ নকওঁ। মুভিখন বহুত 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 ভাল আছিল, আৰু 2 বা 3 বাৰ বহুত এফেক্ট কৰিছে মোক। এণ্ড লাষ্টৰ বাৰটো চকুৰ পানী ওলাই গ'ল। তো ইয়া, তো আজি ব্লগটো ইমানতে চেছ কৰিম, বেছি আৰু নপৰাও। ঘৰ পালোঁ, অলপ আগতে পালোঁ। এতিয়া বৰ্তমান টাইম হৈছে অলমষ্ট 7:15 PM, আৰু আহোঁতে ইমান যাম নাপালোঁ, আৰু ভালে হ'ল আহি পালোঁ সোনকালে। গতিকে এইখিনিয়ে আছিল আজি। আশা কৰোঁ ভাল লাগিল আপোনালোকৰ চাই। এটা স্মল ব্লগ বনাই দিলোঁ, আৰু লগতে অকণমান মুভিখন কেনেকুৱা লাগিল সেইটো ক'লোঁ আপোনালোকৰ আগত। যিহেতু চাব গ'লোঁ ফাৰ্ষ্ট ডে ছেকেণ্ড শ্ব', তো ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কথাখিনি। তো ইয়া এইখিনিয়ে আজিৰ এক্সপিৰিয়েঞ্চ। তো যোনে যোনে চোৱা নাই আশা কৰোঁ চাব, মুভিখন ভাল পাব, চাই বহুত ভাল পাব যোনে যোনে চোৱা নাই। আৰু
যোনে টাক্কাৰ মাৰিব চাব মই সিহঁতক নকওঁ চাবলৈ কাৰণ সিহঁতে নকলেও চাব সেইটো কৈ লাভ নাই এনেও চাব বুলি জানে তো ময়ো চাম ময়ো চাইছোঁ যেনেকৈ তোমালোকেও চাবা মই জানো গতিকে গো ফৰ ইট মোৰ বুক মাই শ্ব'ত ৰেটিং দিব লাগে 100%। মোৰ কাৰণেতো 100% এনাফ নহয় তো আপোনালোকে কেনেকুৱা পায় ঠিক আছে যোনে যোনে চাইছে কমেণ্ট ছেকশ্যনত জনাব চাই পেলাই কিন্তু কমেণ্ট ছেকশ্যনত প্লিজ স্পইলাৰ নিদিব যাতে কোনোবাই যাতে গম নাপায় আকৌ চাব দিয়ক ন বাকীবোৰৰ কাৰণ টিকেট পোৱাটো ইমান ইজি নাছিল গতিকে মই কিবাকৈ লাকিলি টিকেট পাইছোঁ এৰাতিত হোৱা নাই গতিকে যোনে যোনে টিকেট আজি নাপাই পেলাই কালি পাইছে সিহঁতক প্লিজ কাইণ্ডলি আজি স্পইলাৰ দিব নালাগে গতিকে বাকী বঢ়িয়া আছিল তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিম ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগ আহি আছে আহি থাকিব দি থাকিম এণ্ড বাকী আজিৰ কাৰণে এইখিনি এইটোৱে আছিল থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ আৰু এটা কথা আমাৰ নলবাৰীৰ বা নলবাৰীৰ ওচৰে পাজৰে থকা ল'ৰাবিলাকৰ কাৰণে বা যোনে চাব যায় সিহঁতৰ কাৰণে এটা গুড নিউজ ৰঙিয়াত এভেইলেবল আছে টিকেট যোনে যোনে এতিয়ালৈকে গম পোৱা নাই যে ৰঙিয়াত 3D চলি আছে 3টাকৈ শ্ব' 2টা হিন্দী এটা ইংলিছ ৰাতিপুৱাটো ইংলিছ তো ৰঙিয়াৰ গ'ল্ড চিনেমাত যাব পাৰে তাতে চাই ল'ব ওচৰতে আছে গতিকে মিছ কৰিব নালাগে বাই বাই